Hey guys, আজি মই আপোনালোকলৈ লৈ আহিছো সৰিয়হ পাতৰ চাটনি ৰেচিপি যেটো অতি কম সময়ৰ ভিতৰতে আপোনালোকে ঘৰতে বনাব পাৰে। তো বলক নহলে পলম নকৰি ভিডিওটো বনাবলৈ আৰম্ভ কৰো। চাটনিৰ বাবে মই সৰিয়হৰ পাত অলপ লৈছো, অকনমান নিমখ এটুকুৰা আদা, কেইফুটামান নহৰু আৰু দুটা কেঁচা জলকীয়া লৈ লৈছো। এইখিনি এতিয়া মই মিক্সিত এটা মিহি পেষ্ট বনাই লম। প্ৰথমে মই মিক্সিত সৰিয়হৰ পাতখিনি দি দিছো। ইয়াত মই এতিয়া এটুকুৰা আদা আৰু দুটা কেঁচা জলকীয়া দিছো। জলকীয়া কেইটাৰ মই ঠাৰি কেইটা লতৰাই লৈছো। এতিয়া মই কেইফুটামান নহৰু ইয়াতে দি দিছো আৰু সোৱাদ অনুসৰি নিমখ। এয়া মোৰ চাটনি ৰেডি হৈ গল। এতিয়া মই এটা বাটিত এইখিনি উলিয়াই লম। যেহেতু এতিয়া সৰিয়হৰ সিজন, তো আপোনালোকেও এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। ভিডিওটো চাই যদি ভাল পালে তে লাইক কৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।